হেল্ল' গাইজ, কি খবৰ? আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ভালে আছে? মই কোনোমতে জীয়াই আছোঁ আৰু দেহাটোতো ইমান ভাল নাছিলেই, তথাপিতো ভিডিঅ' বনাইছোঁ। আজি লৈ আহিছোঁ মই আপোনালোকলৈ এটা ভিডিঅ' মানে কেনেকুৱা ধৰণৰ মাছ পাতত দিয়া। কেনেকৈনো মই মাছ পাতত দিওঁ, আপোনালোকে সকলোৱে খাইছে নিশ্চয়, তথাপিও মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰি আছোঁ। আপোনালোকে বনাই খাব, আহক চাই থাকিব। এয়া আদা নহৰু পেষ্টটো ইয়াতে মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, যাতে গোটেই মাছখিনিত হৈ যায় ধুনীয়াকৈ মিলাই। মানে এতিয়া এই মাছখিনি কেঁচাতে মানে ইমান সুন্দৰকৈ চেন এটা আহিছে নহয়, আপোনালোকে খোৱা টাইমততো আৰু ভাল লাগিব। আপোনালোকে বনাই খাই চাব। আচলতে এই মাছখিনি পাতত দিয়া মাছ যে বহুত সোৱাদ লাগে। মই বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, যিহেতু আজি মানুহজনে সৰু মাছ লৈ আহিছে। আপোনালোকক দেখাইছোঁ আৰু ময়ো বনাই খাম, খুব সোৱাদ লাগে। আপোনালোকক এতিয়া মই পাতত আৰু এটা ৰেচিপি আপোনালোকলৈ মই লৈ আহিছোঁ। কি বস্তু আপোনালোকক দেখাই থাকিম যে মাছৰ লগত খৰিচা আচাৰ দি এটা ধুনীয়া ৰেচিপি বনাম। আপোনালোকে চাই থাকিব, কিন্তু খাবলৈ বহুত মস্তি লাগে। আপোনালোকে চাই থাকিব, মই দেখাই আছোঁ। এয়া কেইপিচমান মাছ লৈ লৈছোঁ মই। আজি এইবিধ মাছ কি দি বনাম আপোনালোকক দেখাই থাকিম। যিহেতু মই মানুহ কম ন আমাৰ ঘৰত, তথাপিতো থপিছে লৈ লৈছোঁ। এইটো দেখিছে নহয়, এয়া মই খৰিচা সংগ্ৰহ কৰি ৰাখিছিলোঁ। এয়া খৰিচা আছে। মাছ আপোনালোকক মই খৰিচা দি বনাম, বেছি নলওঁ খৰিচা। আপোনালোকেও বনাই খাই চাব মাছৰ লগত খৰিচা দি। এয়া মই লৈছোঁ খৰিচা হয়। আপোনালোকে মাছৰ লগত খৰিচা দি খাই পাইছে নাই? এয়া গোটেইখিনি সানি ল'ম। সানি লোৱাৰ পাছত মাছখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পাছত আপোনালোকক দেখাই থাকিম, চাই থাকিব। এয়া মাছৰ টোপোলাটো বান্ধি লৈছোঁ ধুনীয়াকৈ। আপোনালোকে জুইত দিলে জুইত দিব পাৰে, মই গেছতে দিম বুলি ভাবিছোঁ। এয়া মাছৰ কণী অলপ আনিছোঁ যে, এয়া খৰিচা মাছ কেইপিচমান আনিছোঁ। এনেকৈ টাৱাতে দিছোঁ মাছৰ টোপোলাটো, আৰু অলপ 5 মিনিটমান এটা ছাইড ৰাখি আৰু 5 মিনিটৰ পাছত লুটিয়াই দিম। ধুনীয়াকৈ সিজিব। সিজাৰ পাছত মই আপোনালোকক দেখাই থাকিম। এয়া খৰিচা মাছৰ লগত দিবলৈ কেইটামান লৈছোঁ সৰিয়হ, এয়া লৈছোঁ শুকান আদা, কেইটামান জালুক বেছি লোৱা নাই, আৰু মেথি আছে, 2টা লং আছে, ইলাচি আছে, তাৰপাছত শুকান জলকীয়া আৰু ৰেড চিলি। এইখিনি মই বাতি ল'ম। বাতি লোৱাৰ পাছত আপোনালোকক দেখাই দিম। আপোনালোকে যি দিব বিচাৰে, বোলে লং নাই এইটো কথা নাই, আপোনালোকে দিব পাৰে, নিদিবও পাৰে। এইটো মই দিছোঁ আৰু ইয়াতে খুব সুন্দৰ এটা চেণ্ট আহিব। আপোনালোকে চাই থাকিব, মই বনাই আছোঁ। গৰম হৈ গ'ল। এতিয়া বাকি থোৱা মছলাখিনি, যিহেতু মই পিঁয়াজ দিয়া নাই, আপোনালোকে যদি মছলা নিদিয়ে নহয় পিঁয়াজ দিব পাৰে। পিঁয়াজ এটামান কাটি ধুনীয়াকৈ শুকাব, আমলৰি অকণ খোৱা নিচিনাকৈ হেৰি কৰি ল'ব, ভাজি ল'ব। কিন্তু মই পিঁয়াজ দিয়া নাই, আজি মই এই মছলাখিনিহে ফ্ৰাই কৰি থৈছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব, কিন্তু চেণ্টটো মজা আহিছে দেই। এয়া মই খৰিচাখিনি ইয়াতে ফ্ৰাই কৰি লৈছোঁ। খৰিচাখিনি দিছে, যদি আপোনালোকে কালাৰৰ কাৰণে দিব পাৰে। মই এয়া ৰেড চিলি অলপ দি দিছোঁ বাৰু, যিহেতু খৰিচা যে। হ'লেও ইমান ধুনীয়া চেণ্ট আহিছে নহয়, খুব সুন্দৰ খবৰে এইটো মাছৰ খৰিচা। আপোনালোকে ভাজি থাকিব এনেকৈ। এয়া মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। যিহেতু ইয়াত খৰিচা নোখোৱাবিলাকলৈ মানে দিয়া নাই আৰু মাছ। ইয়াত আপোনালোকে ধুনীয়াকৈ অলপ চিলাব। ধুনীয়াকৈ মই মাছখিনি ফ্ৰাই কৰি থৈছোঁ। ইয়াতে গৰম পানী অলপ দি দিওঁ, পানী দি দিছোঁ, উতলিবলৈ দিব 5 মিনিটমান ধুনীয়াকৈ।
নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে, কিমান দিয়ে চাই ল'ব। খৰিচা দিয়াৰ কাৰণে এতিয়া কালাৰটো অহা নাই, আপোনালোকে ৰঙৰ কাৰণে কিবাকিবি দিব পাৰে। এয়া পাতত দিয়া মাছ হৈ গৈছে, এয়া পাতত দিয়া মাছ হৈ গ'ল। ইমান সুন্দৰ চেন আহিছে নহয়, খুব ধুনীয়াকৈ আহিছে। এয়া মোৰ হৈ গ'ল খৰিচা মাছ, পাতত দিয়া মাছ, জুতি লৈ লওঁ। মজা। কেইটামান লৈছোঁ বুট আৰু নৰসিংহ পাত, আদা নহৰু ৰচুন, বনাম চালাড। চালাড কোনে কোনে খাই জানে পাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু বনাই খাই চাব আপোনালোকে। মই প্ৰায় বনাওঁ মাজে মাজে আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আবার আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত। বাই বাই।